হৈছে আৰু অচিৰে এই হত্যাকাণ্ডৰ ৰহস্য পোহৰলৈ আহিব বুলি মন্তব্য কৰিছে মহানগৰ আৰক্ষী আয়ুক্ত হিৰেণ নাথে। চিচিটিভিত বন্দী হৈছে সুচাৰুক হত্যা কৰি বাইক লৈ দুৰ্বৃত্তই নিৰ্বিঘ্নে আঁতৰি যোৱা দৃশ্য। ব্যক্তিগত আক্ষেপত এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সম্ভাৱনা নুই কৰা নাই আৰক্ষীয়ে। ব্যৱসায়ীগৰাকীৰ মৃতদেহৰ কাষত আৰক্ষীয়ে এটা বেগ উদ্ধাৰ কৰিছে যদিও পৰিয়ালৰ মতে উদ্ধাৰ হোৱা নাই হেমন্তৰ আন এটা বেগ। অন্যহাতে ঘটনাৰ তদন্তত আৰক্ষী কোনো গাফিলতি নাই বুলি নিজা তদন্তৰ পিছত মন্তব্য কৰিছে আৰক্ষী আয়ুক্তগৰাকীয়ে। আৰক্ষীয়ে গাফিলতি প্ৰমাণ হলে দোষী বিষয়া নিলম্বিত হ'ব বুলি স্পষ্ট কৰি দিছে আৰক্ষী আয়ুক্ত হিৰেণ নাথে। তদন্ত আমাৰ খুব আমি খৰতকীয়াকৈ কৰিবলৈ বিচাৰি আছোঁ। আমাৰ কেইবাটাও টিমে লাগি আছে, কণ্টিনিউৱাছলি লাগি আছে ৰাতি দিন। আমি আশাবাদী যে অতি সোনকালে হয়তো আমি কিবা এটা ব্ৰেকথ্ৰু কৰিব পাৰিম, কিন্তু যদিও আমাৰ হাতত ঠিক কংক্ৰিট অহা নাই একো এতিয়ালৈকে। প্ৰায় 10জনমান মানুহ এতিয়ালৈকে ইণ্টাৰগেট কৰা হৈছে আৰু সকলোবিলাক এভিডেন্স আকৌ সমানে আমি ইভেলুৱেট কৰি আছোঁ, তাৰ পৰা কি পোৱা যায় তেনেকৈ কৰি থকা হৈ আছে। এতিয়ালৈকে আমি যিখিনি পাইছোঁ গম যে ব্যক্তিগত আখেজ হয়তো হ'ব পাৰে, কিন্তু এটা কথা পোৱা গৈছে যে তেখেতৰ লগত 1 লাখ টকা সম্পূৰ্ণ আছিলে। তেওঁৰ পত্নীয়ে কৈছিলে যে আৰু এটা সৰু বেগ এটা থাকে, সেই বেগটো কিন্তু আমি পোৱা নাই। গতিকে এনেকুৱা এটা হ'ব পাৰে যে তেওঁ সদায় পইচাখিনি লৈ যায়, সেইটো এটা হ'ব পাৰে। কিন্তু আমাৰ হাতলৈকে যেতিয়ালৈকে কংক্ৰিট এভিডেন্স নাহে, অনুমানৰ ওপৰত ভিত্তি কৰি কোৱাটো ঠিক নহ'ব।